ডিগবৈ ইটাভাটাৰ কালী মন্দিৰৰ উদ্বোধনী অনুষ্ঠান। তিনিদিনীয়া উদ্বোধনী অনুষ্ঠানৰ সফল সামৰণি। শ্ৰী শ্ৰী মা শ্মশান কালী মন্দিৰত উখল মাখল পৰিৱেশ। ডিগবৈ ইটাভাটাৰ শ্ৰী শ্ৰী মা শ্মশান কালী মন্দিৰৰ তিনিদিনীয়া উদ্বোধনী অনুষ্ঠানৰ শেষৰ দিনাও উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা যায়। সন্ধিয়া ভক্তপ্ৰাণ ৰাইজসকলে ভজন কীৰ্তন পৰিৱেশন কৰে। এই অনুষ্ঠানৰ শেষৰ দিনাও শতাধিক ৰাইজ উপস্থিত থকা দেখা গ'ল। নিশা সংগীতৰ পৰিৱেশনেৰে ভক্তিমূলক গীত আৰু আধুনিক গীত পৰিৱেশনেৰে জীপাল হৈ পৰে সমগ্ৰ পৰিৱেশ। আজি আমাৰ 23 তাৰিখৰ প্ৰগ্ৰাম আছিলে সাংস্কৃতিক অনুষ্ঠান। 23 তাৰিখে প্ৰথম আমাৰ টিপাম নামঘৰ ইটাভাটাৰ টিপাম নামঘৰ আই মাতৃসকলে দিহা নাম পৰিৱেশন কৰিছে। তাৰ পাছত দ্বিতীয় আছিলে আমাৰ সংবৰ্ধনা অনুষ্ঠান। আমাৰ যিসকল কমিটিৰ সদস্য আৰু উপদেষ্টাসকল আছে তেওঁলোকৰ মাজত আমি সংবৰ্ধনা এটা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। সেইটো তাৰ পাছত আছিলে আমাৰ নেপালী ইটাভাটা কালী মন্দিৰৰ কীৰ্তন দল। নেপালী কালী মন্দিৰৰ কীৰ্তন দলে এটা কীৰ্তন পৰিৱেশন কৰিছে। তাৰ পাছত আছে আমাৰ ৰাজদীপ ভট্টাচাৰ্যী, তেওঁ এটা সংগীত পৰিৱেশন কৰিব। তাৰ পাছত আছে আমাৰ কালচাৰ আৰু সাংস্কৃতিক আকৰ্ষণীয় আজি সাংস্কৃতিক সন্ধিয়া। এইটোৱেই আমাৰ আজি সামৰণি অনুষ্ঠান। ডিগবৈৰ পৰা হাছান আখতাৰ ফৰিদৰ ৰিপৰ্ট, প্ৰাগজ্যোতিষ লাইভ।